সেই দোস্ত তো কেনেকুৱা আছে আপোনালোকে আশা কৰি ভাল আছে তো আৰু আজি আমালোকে সকলোৱে গৈ আছোঁ গা ধুবলৈ নদীত চাওক মোৰ পিছত বহুত মোৰ পাৰ্টনাৰ আছে তো চাওক আমালোকে সকলোৱে গৈ আছোঁ নদীত গা ধুবলৈ তো ইয়াৰ চাই থাক ব্লগখন বহুত ইণ্টাৰেষ্টিং হ'ব আৰু ইয়াই আমালোকে গৈ আছোঁ এখন বিস্মাৰা ব্ৰিজ তো হাৰভঙা বুলি কোৱা হয় আৰু সকলোৱে বিস্মাৰক বুলি ক'লে গম পায় তো সেইকাৰণে আমালোকে ইয়াৰ পৰা গৈ আছোঁ আমাৰ ঘৰৰ ওচৰতে সেইকাৰণে আমালোকে গৈ আছোঁ তো দে আৰু সকলোৱে গা ধুৱাম তো বহুত ইণ্টাৰেষ্টিং হ'ব চাই থাকক আৰু আমালোকে আহি পালোঁ আৰু চাওক টটোখন ক'ত থ'ব পাৰি আমালোকে কাৰণ ইয়াৰ পৰা যাব লাগিব আৰু টটোখন সেইফালে থুই যাব লাগিব কাৰণ নদীৰ পাৰত কেনেকৈ লৈ যাম ৰাস্তা নাই দে তো দে আৰু চাওক টটোখন ক'ত থুই কেনে তো এতিয়া যাম তো চাই থাকক আৰু চাওক না আমালোকে ক'ৰ পৰা টটো লৈ গৈ আছোঁ তো চাওক আৰু এইখন বহুত আগৰ ঘৰ এইখন আৰু এই ঘৰত খালি কাঠ চাওক আমালোকে পুৰা টটো এখন বাইক বনাই লৈছে আমালোকে চাওক আৰু চাওক আমালোকে যে গৈ আছোঁ ইয়াত পুৰা ৰিক্সৰে গৈ আছোঁ কাৰণ আপোনালোকে ভিডিঅ'ত ভালদৰে দেখিব পৰা নাই কিন্তু ৰাস্তাখন এনেকুৱা মানে থিন একচুৱেলি এনেকুৱা চিকন কি ক'ম আৰু তো টটো যাওঁ বহুত মুস্কিল হৈ আছে এফালে কাঠ হ'লে কেনে পাল্টি মাৰি দিব তো পুৰা ৰিক্সত গৈ আছোঁ আমালোকে আৰু এনেকৈ আহি পালোঁ চাওক কিমান এটা ৰিক্স হৈ আছে দে আৰু কি কৰা যাব সেইফালে আমালোকে দেখিলোঁ কিন্তু সেইফালে পাৰ্কিঙত মানে অলপমান ৰিক্স হয় কাৰণ সৰু ল'ৰা ছোৱালীবিলাক আহি কেনে ডিষ্টাৰ্ব কৰিব পাৰে সেইকাৰণে আমালোকে ডাইৰেক্ট নদীৰ পাৰতে লৈ আহিলোঁ চাওক আৰু কি ৰাস্তা দে আৰু চাই থাকক আৰু চাওক আমালোকে নদী আহি পালোঁ আৰু এইখনে নদী তো দে আমালোকে সকলোৱে গৈ আছোঁ একদম পূৰা মজা ল'ম গা ধুম তো দে আৰু চাই থাকক বহুত ইণ্টাৰেষ্টিং হ'ব আৰু চাওক এইখনে নদী তো চাই থাকক রেডি কি হয় তো দেখা যাব আৰু চাওক মই যাব পালোঁ আৰু চাওক সেই সৰু ল'ৰাখন বেক ফ্লিপ মাৰে পানীত তো ধুনীয়াকৈ বেক ফ্লিপ মাৰে দে তো মই নোৱাৰোঁ সেনেকৈ বেক ফ্লিপ মাৰিবলৈ আৰু সকলোৱে জপাই আছে তাৰ পৰা তো দে আৰু চাই থাকক চাওক কিমান সৰু সৰু ল'ৰা জপাই আছে ভয় নাখায় তেওঁলোকে দে কাৰণ সদায় যায় নদীত সেইকাৰণে তো দে তালে আপোনালোকে জপাইছোঁ আৰু আপোনালোকে তো আৰু এইফালে আমালোকে চাই থাকক আৰু জপালোঁ আৰু ইয়াত আমালোকে পৰা আৰু আমালোকে এনেকৈ মজা কৰি থাকোঁতে এটা মানুহ আমালোকক মাতি আছে ওপাৰৰ পৰা তো আমালোকক মাতি আছে তো তেওঁ কৈছে আমালোকক এইফালে যে আছে সেইখন ইয়াতে মানে খেতি কৰিছে তো তাত যাবলৈ বাধা দিছে তো আমালোকে কৈছোঁ ঠিক আছে নাযাম তো তেওঁ আহি আছে চাওক কি হয় আমরা খেতে যাই না আমরা খেতে যাই নাই শয়তান কাই ওরে দেখা যায় আবাদ নাই না কি ভালো আবাদ করে আমার হাতে কি ভালো কি ভালো তোমরা বন্ধু হ্যাঁ কি হয়েছে আমাদের নদী নষ্ট করা নষ্ট করছে কেরা কাই চিনি আমরা আর কো বেটা মানে কি চিনি কি ভালো কি দম দে আমার দূর থেকে মোটে তুই তো এটা বেশি করছ না কি পাস করবি এ সাবা কম দম দে বাহাদুরি করছ নাকি বেশি বাহাদুরি ক্ষতি করি খতম দে ক্ষতি করি আর বাহাদুরি করছ নাকি
মারানি রে ক্ষতি কে তো কি ক্ষতি করছি তুই ডুব দিবার আছিস ডুব ঠিক আছে, ডুব দে। কে এই মরি ধরিস কে পড়া গেলি ওই পেয়ে ধরেছি তাও কথা কর কি এক কথার জন্য আমরা যাই নাকি আমরা কি দিল তুমি ঠ্যাং ভাঙি ফেলে তুমি আড়ে জানো তো দম আছে আরো দম দেখা রে এটা রে ঠ্যাং ভাঙি বের পাবি তো হ্যাঁ এটা কি করমু রে এটা রে কি করবি সচ্চর শালা সচ্চর আবাদ করা হয় নাই কি দম দেওয়া আছে এ স্ট্যাডার্ড হ্যাঁ? বালাই আছে আমি বল হচ্ছে না এই শালা হ্যাঁ ভালো করে বাল বালাই আছে। কি ভালো করে বাল চাল কিটা আমরা গেছি নাকি একটা সাথে বিড়া মুখ জানো আছে তো গাইস আপনার লগত দেখিলে পুরা মানে আমার লগত আহি হাঙ্গামা কৰি আছিল আৰু মই প্ৰথমতে তাইক বুজাই গৈছিলোঁ যে ঠিক আছে দে এইখন খেতি মই নাজানো সেইকাৰণে মই গৈছিলোঁ এবাৰ তো দে আৰু নাযাম তো তেওঁ কি কৰিছে তেওঁ মাৰিব আহিছে সেইকাৰণে মোৰ খং উঠিছিল দে তেওঁ মোক মাৰিব আহিছে তেওঁ মোৰ লগত পাব নেকি আৰু তেওঁ ডাঙৰ মানুহ দি মই একো কোৱা নাই তো সেইকাৰণে দে আৰু এনেকৈ তো চাই থাকক हेलो गाइस तो देख सकते हो मोदी ए गाइस तो केन गासा আপোনালোকে তো আমি আপোনালোকে পুৰা এনজয় কৰি আছো পুৰা চিল কৰি আছো তো চাই থাকক আমাৰ আৰু আমালোকে সেনেকৈ সকলোৱে একেলগে গা ধুই আছোঁ আৰু আমালোকে ইপাৰ আহি গৈছোঁ দে আৰু এইফালে পানী কম নদীত তো গৰমৰ কাৰণে আমালোকে আহিছোঁ দে সেই নদীত তো দে আৰু এনেকৈ তো পানী অলপ মানে তো দে আৰু চাই থাকক তো গাইস আমালোকে ফাইনালি গাঁও ধুই ললো আৰু এতিয়া যাম ঘৰত ব্লগখন কেনেকুৱা লাগিল আৰু ভাল লাগিলে কমেন্ট কৰিব লাইক কৰিব আৰু চেনেলখন সাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে ব্লগখন ইয়াতে সমাপ্ত কৰো আৰু এতিয়া ঘৰত যাম তো ঘৰত যাই আজিৰ কাৰণে ব্লগখন ইয়াতে সমাপ্ত